নমস্কাৰ 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 মই ফেকু শৰ্মা এই আপোনালোকৰ মাজলৈ মই বিগ ব্ৰেকিং নিউজ কেইটামান লৈ মানে এই ষ্টুডিঅ'ত উপস্থিত হৈছোঁহি যিকেইটা বাতৰিত অসমত গোটেই খলকনি লগাইছে সেইকেইটা আপোনালোকৰ মাজত মই উল্লেখ কৰিছোঁ আহক এতিয়া আমি পলম নকৰি ষ্টুডিঅ'লৈ যাওঁ এয়া বাতৰি পঢ়িছোঁ ফেকু শৰ্মা অসমত ধাৰাসাৰ বৰষুণৰ ফলত পাতবেঙৰ পকৰ ফাটি বহুত পাতবেঙ হস্পিটেলত ভৰ্তি কৰা হয় পাতবেঙৰ পকৰ চিলাই হস্পিটেলৰ নাৰ্ছ ডাক্তৰ ভাগৰি পৰিছে প্ৰায় 50,000 পাতবেঙৰ পকৰ চিলনি ৰাখিব পৰা নাই 25,000 পাতবেঙৰ স্লাইন পাছ নোহোৱাত মৃত্যু হয় পাতবেঙৰ সুগত চুক ভেকুলি চকু পানীয়ে বানপানীৰ সৃষ্টি হয় সেই পানীত ব্ৰহ্মপুত্ৰৰ বহুত মাছ আহি গাঁৱে ভূঞে চহৰে নগৰে তেল নিমখ হালধি পিঁয়াজ জলকীয়া বন্ধৰ কৰা প্ৰতিবাদ কৰে সেই প্ৰতিবাদত মাছ ব্যৱসায়ীসকলে মান্তি হোৱা নাই অসমত প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত ৰঘুগছত থকা পৰুৱা ডবা এটা প্ৰায় 1 কিলোমিটাৰ আঁতৰত গৈ পকঠেকা চাখাই পৰে প্ৰায় 2000 পৰুৱা টপিনা ভাগি ভেটেনাৰী হস্পিটেলত চিমেণ্টে প্লাষ্টাৰ কৰি ৰাখিবলগীয়াত পৰে আৰু 1000 পৰুৱা ঠেং ভাগি পেঙে খোজ কাঢ়িব লগাত পৰে এয়া আমাৰ আৰু এটা বাতৰি আহিছে মাজুলী অঞ্চলৰ শিকলি চাপৰিত এখন ঘৰত নিগনি ফাইল এটাই ভাওৰ ধান ডকাইত কৰি থাকোঁতে গেছটোৱে ধৰা পেলায় লগে লগে আৰক্ষী বিষয়ালৈ খবৰ দিয়ে আৰক্ষী বিষয়াই আহি প্ৰায় 50টা নিগনি গ্ৰেপ্তাৰ কৰি জেলত ভৰাই প্ৰায় 10টামান নিগনি পলাই যায় লগে লগে আৰক্ষী বিষয়াই চিয়াদি মেকুৰীক লৈ তালাচী চলাবলৈ বাধ্য হয় এয়া আমাৰ মাজলৈ বিগ ব্ৰেকিং নিউজ এটা আহি পৰিছে শৰাইঘাট দলঙৰ তলত মিছা মাছৰ ভেজা লাগি এখন পানী জাহাজ কিনিবা হয় বুলি বাতৰিত উল্লেখ কৰা হৈছে প্ৰশান্ত মহাসাগৰত দুটা চেঙেলী মাছে খাবলৈ নোপোৱা ভোকত আজি ৰাতিপুৱা ব্ৰহ্মপুত্ৰ হোটেলত মৃত্যুবৰণ কৰে চীন আৰু ভাৰতৰ বিশ্বযুদ্ধৰ ফলত চীনত প্ৰায় 50জন সেনামাখী আহত হয় আৰু ভাৰতত প্ৰায় 40জন সেনামাখী নিহত হয় এই বিষয়ত আলোচনা ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী ৰিক্সাৰে নতুন দিল্লীলৈ ৰাওনা কৰে বুলি বাতৰিত উল্লেখ কৰিছে এয়া আমাৰ মাজলৈ বিগ ব্ৰেকিং নিউজ এটা আহি পৰিছে পাঞ্জাবৰ বিশ্বযুদ্ধৰ ফলত মাছ ব্যৱসায়ী আৰু থানামাখীৰ মাজত গুলিয়াগুলি চলে সেই যুদ্ধৰ কোলাহলত মৰা মাছ থাকিব নোৱাৰি নদীত বাগৰি পৰে লকডাউনৰ মাজতে আমেৰিকাৰ পৰা আহি থকা মামৰে খোৱা ট্ৰেইন এখন ৰাস্তাত বাগৰি পৰে সেই সময়ত আহি থকা চিলনী এজনীয়ে ট্ৰেইনখন থপিয়াই লৈ যায় গাঁৱে ভূঞে চহৰে নগৰে উলিয়াব পাৰিবিনে যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে তেন্তে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ